নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ চেংচন হৈ থকা ঘৰসমূহৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব? যিহেতু জুন জুলাই মাহতে বহুতো লোকৰ ঘৰ চেংচন হৈ গৈছে আৰু তেওঁলোকে বৰ্তমানলৈকে কোনো ধৰণৰ এটা কিস্তিও লাভ কৰা নাই। আপোনালোকে এই টকা কেতিয়া লাভ কৰিব আৰু কোনসকলে আগতীয়াকৈ লাভ কৰিব, সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু জুন জুলাই মাহতে কেইবাখনো জিলাত নতুনকৈ বহুতো লোকৰ ঘৰ চেংচন হৈ গৈছে, কিন্তু বৰ্তমানলৈকে কোনো লোকে প্ৰথম কিস্তিৰ ধন লাভ কৰা নাই। আৰু ইয়াৰ ওপৰত বহুতে মোক কমেণ্ট কৰি সুধি আছিল যে জুলাই মাহত চেংচন হোৱা সকলৰ টকা কেতিয়া সোমাব। সকলোৱে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি শেষলৈকে চাব। তেওঁলোকক মই প্ৰথম মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ' দেখাই ল'ব বিচাৰিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল যে ছেপ্টেম্বৰ মাহত নতুনকৈ আৰু 3,80,000তকৈ অধিক ঘৰ দিয়াৰ কথা কৈছে, আৰু এই ঘৰসমূহ বৰ্তমান জুন জুলাই মাহৰ আগতেই চেংচন হৈ গৈছে। ইয়াৰ প্ৰথম কিস্তিৰ ধন আপোনালোকে ছেপ্টেম্বৰ মাহৰ শেষত নাইবা অক্টোবৰ মাহৰ আৰম্ভণিতে লাভ কৰিব, কাৰণ এইসমূহ ঘৰৰ সকলো ধৰণৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ সকলোৰে একাউণ্ট ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল। মাত্ৰ কিছু লোকৰহে একাউণ্ট ষ্টেটাছটো পেণ্ডিং এট PFMS দেখাই আছে। তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰতে বেংকত গৈ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টখন লিংক কৰাই আহিব। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।